নমস্কাৰ ৱেলকাম টু সুনিতা পাকঘৰ। আজি বহুত দিন হ'ল সুনিতা পাকঘৰলৈ অহা নাই, গতিকে আজি কি বনালোঁ, কি কাম আপোনালোকক আজি নৰ্মেলকৈ দেখাম। কিন্তু মই বহুত বস্তু বনোৱা নাই, যিহেতু ঠাণ্ডা বহুত পৰিছে, আমাৰ ইয়াত বৰষুণ দিছে, সেই গতিকে এনেই কিবা এটা বনাইছোঁ, খাম আৰু ন, হয়নে নহয়? খাই লওঁগে এতিয়া। এতিয়া ইয়াত মাংস চব্জি, তাৰপিছত এইফালে সিহঁতক কাঁহীতে দিলোঁ, এইফালে দালি, তাৰপিছত এইটো ভণ্টিলৈ দেই, এইটো যদি জ্বলা পায় তেতিয়াহ'লে দালিখিনি খাবি হেই। তাৰপিছত এইটো বাপেকলৈ আহৈ ভাত দিছোঁ, এইটো জুজুলৈ, জুজু দালি নাখায়, ময়ো দালি নাখাওঁ, অকণমান বন্ধ কৰিবি। ভাত খাম এতিয়া। মই দালি নল'লোঁ, ভণ্টি দালি ল, এইটো ভণ্টি ভাগৰ দালি, মই দালি নাই খোৱা। এয়া মাংস চব্জি দেই, সৰু মাংস আজি, ডাঙৰ মাংস দেখাবলৈ নাই, যিহেতু খাই লওঁ ন কেনেকৈ লাগিছে, তাৰপিছতহে ক'ব পাৰিম যে ভাল বেয়া এইচব, হয় নাই? ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে মাটো? দৰ্জা বন্ধ কৰিলি নাই? পালা কৰিলোঁ। ল'ৰাটো ডেকা হৈছে, মাছটো সৰু। নহ'লে নালাগে ফুৰিব, পুৰা জ্বলা দিছে, খাওঁ। মাংস হেৰাই থাকিলে ওলাইছে নে? ঠাণ্ডা হিৰে গৈ আছে পানী। হেৰিয়ে কৰি দিওঁ আৰু ইফালে দীপিকা পামে কমেণ্ট বুলি ওলাইছে দেই, কিহত কমেণ্ট দিছে? জুজু ইমান ধুনীয়া লাগিছে খাইছ নাই খোৱা, গিলিছ।